আজি ডে 2 মানে পাটনাৰ দুদিনত ঘূৰিছোঁ আমি পাটনাত। আজিও কিছুমান সাইট সিন চাব ওলাইছোঁ আমি দেউতা আৰু মই। আজি গুৰুদ্বাৰা তাৰপিছত এটা টেম্পল টাইপৰ বস্তু আছে সেইবোৰ সম্পূৰ্ণ দেখুওৱা হ'ব। আজি আহিছোঁ আমি এখন হোটেলত চাচা আনিছে। এই চাচা আপলাই নাম মানে কেলে থেংক ইউ। চাচা একদম নতুন অটোখন কিনিছে, কৈছে আমাক লৈ যাওঁ বোলে, ধুনীয়াকৈ দেখুৱাব। দেউতা আৰু মই আজি গৈ আছোঁ। তো আজিৰ ব্লগটো আৰম্ভ কৰিলোঁ। আহি পালোঁ এতিয়া গুৰুদ্বাৰা, পাটনাৰ খুব ফেমাছ গুৰুদ্বাৰা, বহুত ডাঙৰ। মই দেখুৱাই আছোঁ। মোৰ আগতে এটা বিশেষ কথা আছে, মূৰত ৰুমাল মাৰিব লাগে গুৰুদ্বাৰত গ'লে, হয় না? বান্ধি দিব মোক ধুনীয়াকৈ। ঠিক হে অ'কে, এতিয়া বান্ধি আছে। গুৰুদ্বাৰাৰ ভিতৰত যাম ধুনীয়াকৈ। হৈ গ'ল মোৰ, এতিয়া মই ভিতৰত যাব পাৰোঁ। কেইটা লাগা চাচা? सुंदर लगा? कितना है? 30। ठीक है, 29 टका दिबले मैं दिए। अच्छा, ये गुरुद्वारार एकदम मेन गेट, एन बहुत डांगर गेट, ये ऊपर गुरुद्वारा। चाचा कहाँ पे पैर धोना है? हाँ, जूता रहेगा? नाजानो सेंडल थे ना थे, तेखते कैसे এটা खुली पिने धुब लगे বুলি কৈছে। এয়া চেণ্ডেল ধুই আছে यहाँ। এতিয়া মই চেণ্ডেল লৈ যাম। পুৰিছে, ৰ'দে পুৰিছে। हाँ ठीक है, मिलता है। गर्मी भी है, गरम बहुत। ठीक है, हाँ आप नहीं ठीक है। गई आছোঁ, চেণ্ডেল খুলি লওঁ। এতিয়া ভৰি ধুব লাগিব, গৰমত থাকিব পৰা নাই। বাপৰে পুৰিছে বহুত। এটা চিষ্টেম এটা আছে, ইয়াতে ভৰি ধুব পাৰি। ধুনীয়া চিষ্টেম কৰি থোৱা। গৈ আছোঁ। मैं बैक कैमरा देखा गुरुद्वारा फर्स्ट टाइम देखा है, बहुत सुंदर है, बहुत बड़ा है ना। पटना का एकदम पूरा विख्यात है ये। अच्छा लगा। आप लोगों को कैसा लगा? अच्छा लगा। ठीक है, थैंक यू। मिलते हैं, देखिएगा। अच्छा लगा, बहुत अच्छा लगा। आप पूरा अच्छा जगह घुमाया मुझे। ये और एक मंदिर है और वहाँ पर ले चले, वहाँ देख लीजिएगा कितना अच्छा लगा। ठीक है, धन्यवाद। चलिए এতিয়া ওলালো আমি গুৰুদ্বাৰৰ পৰা। अभी गोलघर देख रहे हैं? नहीं, अभी मंदिर है हनुमान जी का। अच्छा ठीक है, मंदिर देखेंगे। এতিয়া গৈ থাকোঁ আমি বেলেগ এটা জেগাত আহি পালোঁ আমি, হনুমান মন্দিৰ। মোৰ পিছফালে বহুত একদম ওপৰলৈকে আছে হনুমান মন্দিৰ। चलिए तो मैं गई नेक्स्ट बेलेग एक स्थान देखो। वाव, फुल এটা বনাই থৈছে কংক্ৰিটৰ। আই থিংক কংক্ৰিট নহয়, মেটেলৰ চাই কিবা ফুলৰ গছ এজোপা বনাই বহুত ডাঙৰ। चाचा ये क्या गोलघर? ये अंग्रेज का बना। गोलघर का मतलब अच्छे से बताइए ना। ये गोलघर जिसे भंडार जिसे अनाज उनाज रखने वाला था ना, ये अंग्रेज बनाया था। अपने गोल सा है और एकदम चला गया ऊपर तक जा सकते हैं। 305 अभी तो बढ़ रहा, रिपेयरिंग हो रहा है। सीढ़ी 305 सीढ़ी है अभी। 305 सीढ़ी है एक तरफ से 610।
610 सीढ़ी है 610 चढ़ने का एक तरफ एटू এটা হল গোলঘৰ মানে ইংৰাজসকলে বনাইছিলে এটা আনাজ মানে খাদ্যবোৰ থবলৈ তেওঁলোকে এটু গোলঘৰ এটা বনাইছিলে মানে ইংৰাজৰ দিনৰ তেখেতে মোক গোটেইখিনি কথা বুজাই দিলে মই আপোনাক অসমত বুজাই আছোঁ এটা সাইডত 305টাকে চিৰি আছে এটা সাইডত 305 না 305টা এটা সাইডে আছে এটা সাইডে 305টা মানে টোটাল 610টা আছে 610টা আছে তো টোটাল মই দেখুৱাই আছোঁ এনেকুৱা হয় দেখুৱাই আছোঁ গোলঘৰলৈকে বহুত বেছি গৰম অলপ কষ্ট হৈছে কিন্তু ময়ো এনজয় কৰিছোঁ আৰু আপোনালোককো নেদেখুৱা বস্তু এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই বেক কেমেৰাত দেখুৱাই আছোঁ গোলঘৰ ইংৰাজী বনোৱা গোলঘৰ মানে গোলঘৰ বুলি কয় তেওঁলোকে আমাৰ অসমীয়াত গোলঘৰ এটা টিকেট কাটিব লাগে 10 টকাকৈ এজনৰ এখন ধুনীয়া পাৰ্কৰ নিচিনা আছে গোলঘৰত চাই নি আছে আমাক ये बहुत बड़ा पेड़ है वहाँ पे आई लव नेचर और आई पा हूँ और बहुत आई लव नेचर मैं बहुत ভাল পাওঁ এনেকুৱা ডাঙৰ 100-150 বছৰ পুৰণা গছ এজোপা ইংৰাজসকলৰ মিলিটাৰী পুলিচসকলৰ খাদ্য ইয়াতে মজুত ৰখা হৈছিলে এই জেগাখিনিতে ইয়াৰ ভিতৰত গোলঘৰ এইটো প্ৰচণ্ড গোলঘৰ আহি তো আমি গোলঘৰটোৰ এক চক্কৰ লগাই আছোঁ रिपेयरिंग हो रहा है तो यहाँ पर छोटा मोटा पार्टी ढेर सकता ना इवनिंग को मैंने गधूली सर लड़ा छोली बच्चाबूर पे खेला धूला कर हाँ इफाले जाए 305टा सीढ़ी ये साइड इफाले गई एकदम टॉपर उठी क्या करते थे हाँ আচ্ছা তেখেতে কৈছে খুৰাজনে কৈছে যে ওপৰত উঠি গৈ পিনে গোটেই পাটনাখন দেখা এতিয়া মই গৈ আছোঁ গোলঘৰৰ পৰা বাহিৰত গোলঘৰটো অকণমান থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ বৰ ধুনীয়া ইউনিক বস্তু এটা ইংৰাজৰ দিনৰ চাচাই দেখুৱালে তো এতিয়া গৈ আছোঁ আমি এটা অন্য জেগালৈকে এটা নতুন ৰাস্তা বনাইছে পাটনাৰ বৰ ধুনীয়া মোৰ কাৰণে মেংগো জুচ বনাই আছে এইফালে মেংগো জুচ ওলাই আছে মোৰ কাৰণে मैंगो जूस আজি উত্তৰ উঠি গোটেই পাটনাৰ যিখিনি বাকী আছিলে পাৰ্ট 1ত দেখুৱাৰ দৰে পাৰ্ট 2ত মই যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে উত্তৰত পূৰা ঘূৰিলোঁ আৰু উত্তৰত উঠি সাইট সিন বা বস্তু চোৱাৰ মজাটোৱে বেলেগ না চাচা ऑटो में घूम के साइट सीन देखने का मजा ही अलग है हाँ ऑटो सदाय हाँ बोलिए शाम को टाइम में और अच्छा लगेगा शाम का टाइम और अच्छा तभी अभी भी अच्छा लगा आप हो पापा है हाँ अच्छा लगा तो बहुत ভাল লাগিলে আজি বহুত এনজয় কৰিলোঁ এইটো এটা নতুন ৰাস্তা পাটনাৰ বহুত ডাঙৰ একদম বহুত ডাঙৰ এইটো বহুতে দেখা নাই হ'লা মই দেখিলোঁ চাচাই দেখাব আনিছে তেওঁ ইয়াৰ লোকেল যেতিয়া তো আই হোপ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই বহুত এনজয় কৰিছে আৰু ময়ো বহুত বেছিকৈ এনজয় কৰিছোঁ যদি আপোনালোকে ভাল লাগিছে প্লিজ কমেণ্টত জনাব আৰু আগে কৈ অহাৰ দৰে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাই গৈ আছোঁ আৰু নেক্সট ভিডিঅ' ধুনীয়া ধুনীয়া জেগাত কৰিব গৈ আছোঁ মই আপোনালোকৰ যদি ছাপোৰ্ট পাওঁ আৰু মই পাম বুলি মোৰ আশা আছে ইয়াতকৈও ধুনীয়া ধুনীয়া ভিডিঅ'জ মই বনাই যাম আগলৈ তো আপোনালোকৰ ব্লেছ আশীৰ্বাদ লাগিব তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ